সকলোকে নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছো সেন্সাস প্ৰক্ৰিয়াৰ এটা অত্যন্ত ইম্পৰ্টেন্ট পইণ্ট কেনেকৈ আমি লেআউট মেপ অঙ্কন কৰিম। লেআউট মেপখন অঙ্কন কৰিবলৈ যাওঁতে আমি বহুত কথা জানি ল'ব লাগিব আৰু আমাৰ কিছুমান প্ল্যানিং হ'ব লাগিব। যেতিয়া আমি স্টেপ বাই স্টেপ প্ল্যান কৰিম তেতিয়াহে আমি ভালকৈ এই মেপখন ড্ৰ কৰিব পাৰিম। এতিয়া গোটেই কথাখিনি মই এই ভিডিঅ'টোত স্টেপ বাই স্টেপ ডিটেইলছত ডিসকাস কৰিছো। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ পিছত হসাকৈ আপোনালোকে লেআউট মেপখন কেনেকৈ আঁকিব লাগে তাৰ বিষয়ে সবিশেষ জানিব পাৰিব। পোনপ্ৰথমে আপোনালোকে জানিব লাগিব যে সেই লেআউট মেপখনত আঁকিব লগা পইণ্ট কি। প্ৰথম আপোনালোকে কি আঁকিব লাগিব? এতিয়া প্ৰথমতে আপোনালোকে আঁকিব লাগিব আমাৰ যেটো HLB বাউণ্ডাৰী দিয়া হ'ব সেই বাউণ্ডাৰীটোৰ প্ৰথম আমি আঁকি ল'ব লাগিব। সেই বাউণ্ডাৰীটো আঁকিবলৈ যাওঁতে কেনেকৈ আঁকিম তাৰ কাৰণে এটা সিস্টেম দিয়া হৈছে। কেনেকৈ আঁকিম আমি আঁচ ডট আকৌ আঁচ এডাল ডট যেনেকৈ আপোনালোকক ইয়াক দেখুৱাই দিছো তেনেকৈ আঁকিব লাগিব। সেই চাৰি সীমাটো আমি আকৌ দেখুৱাব লাগিব। যেতিয়া আমি বাউণ্ডাৰীটো আঁকিলো বাউণ্ডাৰীটোত এটা কথা আমি লক্ষ্য কৰিব লাগিব যে নৰ্থ ডাইৰেকশ্যনটো সদায় ওপৰলৈ থাকিব লাগিব আৰু যেটো আমি ওপৰত দেখুৱাব লাগিব। মই ইয়াৰ পাছত ডিসকাস কৰি দিম সেইখিনি কথা কেনেকৈ আপোনালোকে দেখুৱাব লাগিব। মাত্ৰ আপোনালোকে প্ৰথম জানি লওক যে বাউণ্ডাৰীটো আঁকিব লাগিব আৰু বাউণ্ডাৰী আঁকোতে আপোনালোকে চাৰি সীমাত থকা HLB নাম্বাৰ কেইটা দিব লাগিব। আপোনালোকে গাঁওখনৰ নামটো দিব পাৰিব আৰু লগতে যেটো HLB নাম্বাৰ আপোনালোকৰ সুপাৰভাইজাৰৰ পৰা গম পাই যাব। সুপাৰভাইজাৰ সকলে জনাই দিব যে আপোনালোকৰ আশে-পাশে থকা HLB নাম্বাৰ কি হয়। আৰু সুপাৰভাইজাৰে যেতিয়া সেই ইনুমেৰেটৰ সকলৰ HLB মেপ সমূহ কালেক্ট কৰি নিজৰ মেপখন বনাব তেওঁ ঠিক তেনেকৈ সেই চাৰি সীমাটো দেখুৱাব লাগিব। এতিয়া এই ক্ষেত্ৰত আপোনালোকে সহায় ল'ব লাগিব ওচৰে পাজৰে আপোনালোকৰ কোন কোন পৰিছে সেইখিনি মানুহৰ পৰা, সেই ইনুমেৰেটৰ সকলৰ পৰা। এতিয়া তেওঁলোকৰ পৰা আপোনালোকে গম পাই যাব আপোনালোকৰ দাঁতি কাষৰীয়া HLB নাম্বাৰটো কি হয়। তাৰ পিছত কি কৰিব লাগিব আপোনালোকে কিছুমান চিনাক্ত কৰিব লাগিব ফিজিক্যাল ফিচাৰ্স যিখিনি কাৰণে সিম্বলস দিয়া হৈছে। প্ৰথমতে আপোনালোকে জানিব লাগিব পকা ৰাস্তাৰ কাৰণে সিম্বল কি। দেখিছে পকা ৰাস্তা এনেকুৱা পকা ৰাস্তা যেতিয়া আপোনালোকে পাব তেতিয়া সিম্বলটো কেনেকৈ দিব লাগিব দুডাল আঁচ এনেকৈ লাইন দিব লাগিব। ঠিক আছে দুডাল আঁচ এনেকৈ দিব লাগিব। আৰু যদি আপোনালোকে কেঁচা ৰাস্তা পায় ঠিক এনেকৈ তেতিয়া আপোনালোকে কন্টিনিউ লাইন দিব নোৱাৰিব। এই যেটো ব্ৰেকিং লাইন আছে নহয় আঁচডাল দিলো আকৌ অলপ ৰৈ আঁচডাল দিলো এই যেটো সিস্টেম সেইটো হিচাপত আপোনালোকে দিব লাগিব। তাৰ পাছত পাথৱেৰ কাৰণে এটা পাথৱে আৰু যেটো কেঁচা ৰাস্তা হেতুৰ মাজত আপোনালোকে ডিফাৰেন্সিয়েট কৰিব লাগিব। কেঁচা ৰাস্তা বুলি ক'লে আমি ধৰি লৈছো এটা বহল ৰাস্তা যিফালে গাড়ী অহা যোৱা কৰিব পাৰে। কিন্তু পাথৱেটো কি হয় পাথৱেটো সাধাৰণতে মানুহে খোজ কাঢ়িবৰ কাৰণে ব্যৱহাৰ কৰে যিফালেদি আমি ডাঙৰ গাড়ী এখন যোৱাটো কেতিয়াও কল্পনা কৰিব নোৱাৰো অসুবিধা হ'ব যিফালে গলে। ঠিক তেনেকৈ ইয়াত দেখুওৱা হৈছে এই পাথৱেটো যেনেকৈ অকমান ভিতৰুৱা আমি কোনোবা অঞ্চললৈ সোমাই যাওঁতে এনেকুৱা ধৰণৰ ৰাস্তা পাম। সেই পাথৱেবোৰ আপোনালোকে কেনেকৈ আঁকিব লাগিব যেটো ব্ৰেকিং লাইন যেনেকৈ দিয়া হৈছে ইয়াত আঁচ আঁচ কৰি তেনেকৈ আঁকিব লাগিব। তাৰ পিছত ৰেলৱে লাইনটো সকলোৱে গম পাইছে। আমি আগতেও ৰেলৱে লাইনৰ কাৰণে এনেকৈ আঁকো যেটো আমি দেখুওৱা হৈছে এই পিকচাৰখনত এইটো হ'ব ৰেলৱে লাইনৰ কাৰণে অঙ্কন কৰিবলগীয়া সিম্বল। তাৰ পিছত আপোনালোকে লেআউট মেপত কি দেখাব লাগিব। এতিয়া প্ৰত্যেকটো বস্তু আপোনালোকে লেআউট মেপত দেখাব নালাগে কিন্তু কি দেখাব লাগিব আপোনালোকে এই যিখন নদী এখন বৈ গৈছে ধৰি লওক নৈ বা নদী এখন ঠিক আছে কেনেলটো বৈ গৈছে যিবোৰ আমি সাধাৰণতে ভাল কামত ব্যৱহাৰ কৰো। নৈ এখনৰ পৰা যেনিবা জলসিঞ্চনৰ আমি পানী কোনোবা খেতি পথাৰলৈ লৈ গৈছো হেতু এটা কেনেল হ'ব পাৰে মানে সেই তেনেকুৱা ধৰণৰ কেনেল যদি আপোনালোকে পায় তাৰ কাৰণে ইয়াত দেখুওৱা হৈছে কেনেকৈ আঁকিব ষ্ট্ৰেইট দুডাল লাইন আমি ব্যৱহাৰ কৰিব লাগিব। আকৌ পণ্ড যেতিয়া আপোনালোকে পুখুৰী দেখিব ডাঙৰকৈ তেতিয়া আপোনালোকে সেই তেনেকৈ আঁকিব লাগিব।
এতিয়া মানুহৰ ঘৰে ঘৰে পুখুৰী থাকিব পাৰে, মানুহৰ ঘৰে ঘৰে থকা পুখুৰীটো আপোনালোকে ড্ৰ কৰিব নালাগে, কিন্তু আপোনালোকে এটা অঞ্চলত যেতিয়া মানুহৰ কেম্পাছৰ বাহিৰত ডাঙৰকৈ পুখুৰী থাকে, কিছুমান ৰাজহুৱা পুখুৰী নিচিনাকৈ আমি যিখিনি পাওঁ, সেইখিনি পুখুৰী আপোনালোকে কিন্তু ড্ৰ কৰিব লাগিব। তাৰপিছত ৱেল, টেপ আৰু হেণ্ডপাম্প। এতিয়া কুঁৱা যিবোৰ ৰাজহুৱা স্থানত সাধাৰণতে থাকে, বা টেপ যিখিনি থাকে, বা হেণ্ডপাম্প যিখিনি থাকে, আপোনালোকে সেইখিনি ড্ৰ কৰিব লাগিব। আজিকালিতো এতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে টেপ আছে, প্ৰত্যেকৰ ঘৰত আমি টেপটো দেখাব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে চেষ্টা কৰিব যে যিখিনি ৰাজহুৱা টেপ আছে বা ৰাজহুৱা দমকল আছে, সেইখিনি আপোনালোকে ইয়াত ড্ৰ কৰিবলৈ চেষ্টা কৰিব। লগতে আছে টেম্পল, মস্ক, চাৰ্চ, গুৰুদ্বাৰ। এইবোৰ আপোনালোকে যিখিনি ধৰ্মীয় অনুষ্ঠান, সেইবোৰৰ কাৰণে কিছুমান চিম্বল দি দিছে, সেই চিম্বলবোৰ আপোনালোকে ড্ৰ কৰিব লাগিব। তাৰপিছত স্কুল, পঞ্চায়ত ঘৰ, পোষ্ট অফিচ, এইবোৰৰ কাৰণেও আপোনালোকক দিয়া হৈছে যে আপোনালোকে এটা বক্স আঁকি ল'লে আৰু বক্সটোৰ ভিতৰত এব্ৰিভিয়েশ্যন নিচিনাকৈ ব্যৱহাৰ কৰিছে। এনেকৈ আপোনালোকে চিম্বলসমূহ ব্যৱহাৰ কৰিব। এতিয়া প্ৰথমতে আপোনালোকে যেতিয়া 3 দিন ভিজিট কৰিব, যিহেতু কোৱা হৈছে যে আমি ফিল্ডত যোৱাৰ আগতে, মানে চেঞ্চাছ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতেই 3 দিন নিজৰ ঠাইখিনি ভালকৈ চাই ল'ব লাগিব। তেতিয়া আপোনালোকে পৰ্যবেক্ষণ কৰিব যে ক'ত ক'ত এনেকুৱা ধৰণৰ বস্তুবোৰ আছে, সেইখিনি আপোনালোকে পইণ্ট আউট কৰি ল'ব আৰু সেইখিনি আপোনালোকৰ মেপখনত ড্ৰ কৰি ল'ব। তাৰপিছত আহিলে বিল্ডিঙৰ নাম্বাৰ আপোনালোকে কেনেকৈ দিব লাগিব সেই লেআউট মেপখনত, আৰু কেনেকুৱা বিল্ডিঙৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ চিম্বল দিব লাগিব। এতিয়া যেনেকৈ আপোনালোকে দেখিছে কেঁচা ঘৰ এটা, এটা কেঁচা ঘৰ এটা বুলি কওঁতে লগতে আকৌ কেইবাটাও ষ্ট্ৰাকচাৰ সোমাই আছে নহয়। আমি যিহেতু বিল্ডিঙৰ কনচেপ্টটো পাই আহিছোঁ, যে বিল্ডিংটো আমি গম পাইছোঁ এটা প্ৰিমাইছৰ ভিতৰত যদি এটা হাউচ হোল্ডে বেলেগ বেলেগ ধৰণৰ ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিছে, গোটেইখিনি মিলাই সেই প্ৰিমাইছটোক আমি এটা বিল্ডিং হিচাপে ধৰি লৈছোঁ। ঠিক তেনেকৈ এই ক্ষেত্ৰতো আপোনালোকে দেখিছে যে গোটেইকেইটা ষ্ট্ৰাকচাৰ, এটা ঘৰ আছে, সন্মুখতে সেইটো এটা কিটচেন আছে, সিফালে এটা সৰুকৈ ভঁৰাল আছে, আৰু ইফালে দেখিছোঁ আমি গোহালি এটা আছে, পিছফালে টয়লেট এটা আছে। এনেকৈ গোটেইখিনি মিলাই এটা ফেমিলিয়ে ব্যৱহাৰ কৰি আছে, আৰু গোটেইখিনিকে আমি এটা বিল্ডিং বুলি ধৰি ল'ব লাগিব। এতিয়া চাইছোঁ এই বিল্ডিং কেইটা পকা নে কেঁচা। আমি দেখিছোঁ যে গোটেইকেইটা বিল্ডিং আমি কেঁচা দেখিছোঁ, আৰু কেতিয়াবা আপোনালোকে এনেকৈও দেখিব পাৰে মিক্সড হ'ব পাৰে, হয়নে? তেতিয়া আপোনালোকে প্ৰিডমিনেণ্ট কথাটো চাই ল'ব যে তেওঁলোকৰ আচলতে যিটো মেইন থকা ঘৰটো হয়, থকা ঘৰটো পকা নে কেঁচা। সেইটো যদি পকা হয় আপোনালোকে পকা বুলি ধৰিব, কেঁচা হ'লে কেঁচা বুলি ধৰি ল'ব। ঠিক আছে, এতিয়া চাব আপোনালোকে যিটো ঘৰ আছে সেইটো ৰেচিডেঞ্চিয়েল হয় নে নন ৰেচিডেঞ্চিয়েল হয়, সেইটো এটা চাব লাগিব, মানুহ থাকে নে নাথাকে। এতিয়া মানুহ থকা ঘৰ এটা কেঁচা ঘৰ, তেতিয়াহ'লে আমি চিম্বল কি ব্যৱহাৰ কৰিম, এনেকৈ ট্ৰায়েংগল চিম্বলটো ব্যৱহাৰ কৰিম। ট্ৰায়েংগল চিম্বলটো ব্যৱহাৰ কৰোঁতে আৰু এটা কথা চাব লাগিব যে সেই ঘৰটোৰ বিল্ডিং নাম্বাৰ আমি কিমান দিছোঁ। এতিয়া উদাহৰণস্বৰূপে এই ঘৰটোৰ কাৰণে মই বিল্ডিং নাম্বাৰ দিছোঁ 5, মানে মই আগতে 4টা বিল্ডিং অলৰেডি চেঞ্চাছ কৰি আহিলোঁ, এইটো 5 নম্বৰ বিল্ডিং। এই 5 নম্বৰ বিল্ডিংটো মই যেতিয়া মেপত দেখুৱাবলৈ যাম, যিহেতু কেঁচা ঘৰ হয় ট্ৰায়েংগল কৰিলোঁ, ৰেচিডেঞ্চিয়েল হয় ট্ৰায়েংগলটো তেনেকৈ আছে, ঠিকে আছে। আৰু যিহেতু 5 নম্বৰ বিল্ডিং হয়, আমি সেইটো কাৰণে সেই ট্ৰায়েংগলটোৰ ভিতৰত কি লিখি দিলোঁ, 5 লিখি দিলোঁ, আৰু তাৰ তলতে 2 লিখিছোঁ। এতিয়া 2টোৱে কি বুজালে, 2টোৱে বুজাইছে ট'টেল চেঞ্চাছ হাউচ। এতিয়া এই ঘৰটোত যদি আমি ভালকৈ লক্ষ্য কৰোঁ, তেতিয়া দেখিম যে মানুহজনে বা গোটেই পৰিয়ালটোৱে ব্যৱহাৰ কৰে এটা ঘৰ, হয়নে, যিটো আমি ৰেচিডেঞ্চিয়েল যিটো ঘৰ দেখিছোঁ। তাৰ লগতে দেখিছোঁ এটা গোহালি আছে। এতিয়া গৰুৰ গোহালিটোক আমি এটা চেঞ্চাছ হাউচ বুলি গণ্য কৰিব লাগিব, তেওঁলোকৰ থকা ঘৰটো আৰু এইফালে গোহালিটো। তাৰ লগতে বাকীকেইটা আমি বস্তু দেখিছোঁ, কিটচেন এটা আছে, সিফালে টয়লেট এটা আছে, আৰু এইফালে ভঁৰাল ঘৰ এটা আছে। এতিয়া এইকেইটাক আমি ছেপাৰেটলি চেঞ্চাছ হাউচ হিচাপে ধৰিমনে? নোৱাৰোঁ ধৰিবলৈ, ঠিক আছে। এই গোটেইকেইটাকে আমি মানে আমাৰ যিটো থকা ঘৰ,
যিটো কিটচেন আছে, যিটো আমাৰ ভঁৰাল ঘৰ আছে, আৰু লগতে টয়লেটটো, গোটেইকেইটা মিলাই আমি এটা চেনচাছ হাউচ বুলি ধৰিব লাগিব, যিটো আমি ছিংগলনেছৰ কথাটো ইয়াত আহিছে। ইয়াৰ আগৰ ভিডিঅ'ত মই এই কথাটো আলোচনা কৰিছিলোঁ, আৰু যদি আপোনালোকে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'ব, তেতিয়াহ'লে আপোনালোকে এই ছিংগলনেছৰ যিটো কনচেপ্ট আছে কনচেপ্টটো ভালকৈ বুজি পাব। ঠিক আছে, যিহেতু আমি দুটা চেনচাছ হাউচ পাই গ'লোঁ, সেইটো কাৰণে সেই ট্ৰায়েংগলটোৰ তলত আমি কি লিখিছোঁ? 2 লিখিছোঁ। মানে থকা ঘৰ হ'লে যদি কেঁচা হয় তেনেহ'লে আমি ট্ৰায়েংগল দিলোঁ, ভিতৰত বিল্ডিং নাম্বাৰ লিখিলোঁ, আৰু তাৰ তলত ট'টেল চেনচাছ হাউচ কিমান আছে। ঠিক আছে, তাৰ পাছত যদি কেঁচা ঘৰ নন ৰেচিডেঞ্চিয়েল হয়, মানে মানুহ থাকিবৰ কাৰণে ব্যৱহাৰ নকৰা এটা কেঁচা ঘৰ। এতিয়া আপোনালোকে দেখিছে এখন দোকান আছে, সেই দোকানখন কেঁচা ঘৰ, কেঁচা হয়। এতিয়া কেঁচা কেনেকৈ গম পাইছোঁ? যে তাত সাধাৰণতে ব্যৱহাৰ হৈছে কাঠ, বাঁহ, হয়নে? ওপৰত টকৌ পাতৰ নিচিনা আমি দেখিছোঁ, বা টাৰ্পলিন ব্যৱহাৰ কৰা হৈছে, এনেকুৱা ধৰণৰ আমি দেখিছোঁ। এতিয়া গোটেই ষ্ট্ৰাকচাৰটো আমি তেনেহ'লে কি বুলি ক'ব পাৰোঁ? এটা কেঁচা ঘৰ বুলি ক'ব পাৰোঁ। আৰু এই কেঁচা ঘৰ হয় কিন্তু নন ৰেচিডেঞ্চিয়েল। সেইটো কাৰণে আমি ইয়াৰ কাৰণে চিম্বল কি ব্যৱহাৰ কৰিছোঁ? ট্ৰায়েংগল যে দিছোঁ, ট্ৰায়েংগলটো শ্বেড কৰি দিছোঁ, এনেকৈ আঁচ কৰি দিছোঁ ভিতৰত। দেখিছেনে আপোনালোকে? সেই আঁচ যেতিয়া পাব সেইটোৱে বুজাব নন ৰেচিডেঞ্চিয়েল, মানে সেই ঘৰটোত বা সেই বিল্ডিংটোত মানুহ নাথাকে। মানুহ নথকা বিল্ডিঙৰ কাৰণে আমি এনেকৈ আঁচ দিম, আৰু য'ত থাকে তাত আমি আঁচ নিদিওঁ। এতিয়া যিহেতু আগৰ বিল্ডিংটো আমি 5 দি থৈ আহিছিলোঁ, আৰু এইটো বিল্ডিং আমি তাৰ পাছৰ বিল্ডিংটো বুলি ধৰি লৈছোঁ, ইয়াত নাম্বাৰ দিলোঁ আমি 6। ঠিক আছে, এতিয়া 6 নাম্বাৰ দিওঁতে আৰু এটা কথা লক্ষ্য কৰিছোঁ, তাৰ তলত একো লিখা নাই। ইয়াৰ আগত যেনেকৈ আমি 2 বুলি লিখিছিলোঁ, ইয়াত কিন্তু নাই লিখা। কাৰণটো কি হয়? যে ইয়াত চেনচাছ হাউচ এটাই আছে, এখন দোকানেই হয়। ঠিক আছে, সেইটো কাৰণে আমি চেনচাছ হাউচ কেইটা পাইছোঁ? এটাই পাইছোঁ। আৰু যেতিয়া আপোনালোকে চেনচাছ হাউচ এটা পাব তেতিয়াহ'লে আপোনালোকে ইয়াক দেখুৱাব নালাগে। এতিয়া মেপত আপোনালোকে কেনেকৈ ড্ৰ কৰিব? তেনেহ'লে এই ঘৰটো ড্ৰ কৰিব নালাগে, ট্ৰায়েংগলটো ড্ৰ কৰিব। ঠিক আছে, ৰেচিডেঞ্চিয়েলৰ কাৰণে ডাইৰেক্ট ট্ৰায়েংগল, আৰু নন ৰেচিডেঞ্চিয়েল হ'লে ট্ৰায়েংগল দি ভিতৰত এনেকৈ আঁচ কৰি দিব। ঠিক আছে, তাৰপিছত আপোনালোকে পকা ঘৰ যেতিয়া দেখিব, পকা ঘৰৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব? স্কুৱেৰ দিব লাগিব। যেতিয়া মানুহ থকা পকা ঘৰ হয় তেতিয়াহ'লে কি কৰিব লাগিব? আমি স্কুৱাৰ দিলোঁ, স্কুৱাৰটো দি ভিতৰত যিটো বিল্ডিং নাম্বাৰ সেইটো লিখিম। ইয়াত এই ঘৰটোৰ বিল্ডিং নাম্বাৰ মই পাইছোঁ 7। ইয়াৰ আগৰ দোকানখনত মই 6 দি থৈ আহিছিলোঁ, তাৰ পাছতে যেনিবা এই বিল্ডিংটো পালোঁ, মই নাম্বাৰ দিলোঁ 7। ইয়াত আকৌ 7ৰ তলত সেই যিটো স্কুৱাৰ আছে, স্কুৱাৰৰ তলত মই 2 বুলি লিখিছোঁ। কাৰণটো কি হয়? যে সেই ঘৰটোত লগতে এটা লাগি আছে কি? গেৰেজ এটা। আমি দেখা পাইছোঁ সোঁফালে এটা গেৰেজ আছে। এতিয়া গেৰেজৰ কাৰণে আমি চেনচাছ হাউচ দেখুৱাব লাগিব। সেইটো কাৰণে থকা ঘৰটো এটা চেনচাছ হাউচ আৰু গেৰেজটো এটা চেনচাছ হাউচ, আৰু দুইটা আমি কেনেকৈ দেখুৱাইছোঁ? 2 বুলি তলত লিখি দিছোঁ। ঠিক আছে, তাৰপিছত যেতিয়া নন ৰেচিডেঞ্চিয়েল পকা ঘৰ এটা পাব তেতিয়া কি কৰিব? যে আমাৰ যিটো স্কুৱাৰ আছে, স্কুৱাৰটো আমি আকৌ ভিতৰত এনেকৈ আঁচ কৰি দিম, শ্বেডেড কৰি দিম। তাৰ পাছত যিটো চেনচাছ হাউচ আছে, সেই চেনচাছ হাউচটো আমি তলত লিখি দিম। এতিয়া ইয়াত আপোনালোকে এটা কথা মন কৰক, এটা ৰাইচ মিল দেখিছোঁ, ৰাইচ মিলটোত মানুহে থাকিবলৈ ব্যৱহাৰ নাই কৰা, সেইটো কাৰণে আমি নন ৰেচিডেঞ্চিয়েল দেখুৱাইছোঁ। এতিয়া নন ৰেচিডেঞ্চিয়েল হোৱাৰ কাৰণে আমি তাত কি কৰিছোঁ? গোটেইটো শ্বেড কৰি দিছোঁ, এনেকৈ আঁচ টানি দিছোঁ। আৰু বিল্ডিং নাম্বাৰ ইয়াৰ আগত 7 আছিলে, এইটো আমি 8 বুলি ধৰি লৈছোঁ। আৰু যিহেতু ইয়াত চেনচাছ হাউচ মাত্ৰ এটাই হয়, সেইটো কাৰণে তলত লিখি দিয়া নাই। এতিয়া তেনেহ'লে আমি কি শিকিলোঁ? যে বিল্ডিং নাম্বাৰটো আৰু চেনচাছ হাউচ নাম্বাৰটো ক'ত দিম? পকা ঘৰ হ'লে, মানুহ থকা ঘৰ হ'লে কেনেকৈ দিম? পকা ঘৰ কিন্তু মানুহ নথকা ঘৰ হ'লে কেনেকৈ দিম? কেঁচা ঘৰ মানুহ থাকিলে কেনেকৈ দিম? কেঁচা ঘৰ মানুহ নাথাকিলে কেনেকৈ দিম? হয়নে? কেনেকৈ দিম তেনেহ'লে? যদি মানুহ থকা ঘৰ হয়, পকা ঘৰ, তেতিয়াহ'লে স্কুৱাৰ দিলোঁ, ভিতৰত বিল্ডিং নাম্বাৰ দিলোঁ, তাৰ তলত চেনচাছ হাউচ নাম্বাৰ, টোটেল।
তাৰপিছত যদি পকা ঘৰ নন ৰেচিডেন্সিয়েল হয় ভিতৰত আমি দিম বিল্ডিং নাম্বাৰ আৰু তলত দিম চেঞ্চাছ হাউচ নাম্বাৰ আৰু যিটো স্কোৱাৰ থাকিব স্কোৱাৰটো আমি কি কৰি দিম ছেট কৰি দিম এনেকৈ আকৌ যেতিয়া কেঁচা ঘৰ এটা পাম যদি মানুহ থকা কেঁচা ঘৰ হয় ট্ৰায়েংগল কৰিম ভিতৰত বিল্ডিং নাম্বাৰ লিখিম তাৰ তলত টোটেল চেঞ্চাছ হাউচ আকৌ যদি কেঁচা ঘৰটো নন ৰেচিডেন্সিয়েল হয় ট্ৰায়েংগল আঁকিম ট্ৰায়েংগলটোৰ ভিতৰত আমি এনেকৈ আঁচ টানিম ভিতৰত বিল্ডিং নাম্বাৰ দিম আৰু তাৰ তলত টোটেল চেঞ্চাছ হাউচ এইটোৱে হৈছে আমাৰ লেআউট মেপ অঁকাৰ বেছিক নিয়ম এইকেইটা কথা যদি আপোনালোকে ভালকৈ বুজি লৈছে তেনেহ'লে লেআউট মেপখন অঁকাত একেবাৰে সহজ হৈ যাব ইয়াৰ পাছৰ কাম কি হ'ব এতিয়া প্ৰথমতে আপোনালোকক এনেকৈ এখন মেপ দিয়া হ'ব যিখন মেপ আপোনালোকে ইতিমধ্যে পাইছেই আৰু সেই মেপখন যদি আপোনালোকক হাৰ্ড কপি দিয়াও নাই তেতিয়াহ'লে আপোনালোকে ছফ্ট কপিও পাই যাব আপোনালোকৰ যিটো অৰিজিনেল HLO মোবাইল এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটোত আপোনালোকে দেখিব HLO মেপছ বুলি এটা কলম আছে আৰু সেই তাত গৈ আপোনালোকে ঠিক এনেকৈ এটা ইণ্টাৰফেচ পাব আৰু তাত আপোনালোকে কি কৰিব লাগিব সেই মেপখন ডাউনলোড কৰিব লাগিব তাত আপোনালোকে সেই মেপখন পাই যাব ভালকৈ তাৰপিছত আপোনালোকে লোকেশ্যনত যাব যিখিনি ঠাই দিয়া হৈছে সেই লোকেশ্যনটোলৈ যাব আৰু ভালকৈ পৰ্যবেক্ষণ কৰিব এইটো কিন্তু বৰ বেছি ইম্পৰ্টেণ্ট আপোনালোকে যে যেতিয়া মেপখন পালে মেপখন পোৱাৰ পাছতে ভিজিট কৰক ঠাইখিনিৰ এটা এটা বস্তু ভালকৈ লক্ষ্য কৰক কোনফালে ৰাস্তা আছে কোনফালে কেনেকৈ যাব লাগিব কোনফালে খালী ঠাই আছে কোনফালে বোলে হাবি এখন আছে নৈ এখন আছে স্কুল ঘৰটো আছে গীৰ্জাটো আছে মন্দিৰটো আছে সেই কথাবোৰ আমি সকলো ভালকৈ লক্ষ্য কৰি ল'ব লাগিব তেতিয়াহ'লে আমি মাইণ্ডতো ভালকৈ এখন মেপ বনাই ল'ব পাৰিম আৰু সেই মেপখন আমি প্ৰেক্টিকেলি যেতিয়া আঁকিবলৈ চেষ্টা কৰিম তেতিয়া শুদ্ধ হ'ব কোনো খেলিমেলি নোহোৱাকৈ আমি কৰিব পাৰিম এতিয়া আপোনালোকক এনেকৈ এখন কাগজ দিয়া হ'ব যিখন কাগজত আপোনালোকে ড্ৰ কৰিব লাগিব আপোনালোকে ইতিমধ্যে ইউজাৰ মেনুৱেলখন পাইছেই ইউজাৰ মেনুৱেলৰ একেবাৰে মাজভাগতেই এই লেআউট মেপৰ যিটো ষ্ট্ৰাকচাৰ হয় আপোনালোকক কেনেকৈ দিয়া হ'ব সেইটো দেখুওৱা হৈছে ইয়াত আপোনালোকে লক্ষ্য কৰিব যে যিখন কাগজ আপোনালোকক আঁকিবলৈ দিয়া হৈছে তাৰ বাওঁহাতে কিছুমান লোকেশ্যনৰ ডিটেইলছ দিয়া হৈ আছে লেজেণ্ডছখিনি দিয়া হৈ আছে যিখিনি আপোনালোকে আঁকিবলৈ কাৰণে ব্যৱহাৰ কৰিব আৰু একেবাৰে তলত থাকিব আপোনালোকৰ ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰৰ ডিটেইলছসমূহ এতিয়া সেই লোকেশ্যনৰ ডিটেইলছসমূহ আপোনালোকে ভালকৈ ফিল আপ কৰিব শুদ্ধকৈ আৰু সেই লেজেণ্ডছবোৰ ভালকৈ চাই ল'ব তাৰপিছত আপোনালোকৰ সেই মেপখন কেনেকৈ আঁকিব এতিয়া প্ৰথম কথাটো হৈছে ডাইৰেকশ্যনটো মই ইতিমধ্যে কৈছোঁৱে যে নৰ্থটো সদায় ওপৰৰ ফালে থাকিব লাগিব মানে ওপৰৰ ফালে আমি সদায় নৰ্থটো দেখাম উত্তৰ দিশটো দেখাম আৰু তলৰ ফালে আমি নিজৰ গাৰ ফালে যেতিয়া আঁকি থাকিম নিজৰ গাৰ ফালে আমি যিটো দক্ষিণ দিশটো দেখুৱাম এতিয়া আপোনালোকে দেখিছে যে তাত নৰ্থ ডাইৰেকশ্যনটো দেখুওৱা হৈছে একেবাৰে মেপখনৰ সোঁহাতে আপোনালোকে লক্ষ্য কৰকচোন কাৰ চিন টনা হৈ আছে সেইডালে কি কৰিছে সেই ৰ' মাৰ্কটোৱে নৰ্থ বুজাইছে যে ওপৰৰ ফালে উত্তৰ দিশ হয় এতিয়া আপোনালোকে কোনখিনিৰ পৰা আৰম্ভ কৰিব লাগিব এইখিনিৰ পৰা যিটো ষ্টাৰ্টিং পইণ্ট বুলি যে দিয়া হৈছে সেইখিনিৰ পৰা আৰম্ভ কৰিব লাগিব আৰু এণ্ডিং পইণ্ট যিটো আছে আমাৰ সাউথ ইষ্ট ডিৰেকশ্যনত আছে মানে দক্ষিণ পূব ডিৰেকশ্যনত আমি শেষ কৰিব লাগিব উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰি দক্ষিণ পূবত শেষ কৰিব লাগিব এতিয়া আপোনালোকে তাত কি আঁকিব প্ৰথম ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে যিটো বাউণ্ডাৰী হয় বাউণ্ডাৰীটো আঁকিব বাউণ্ডাৰীটো অঁকাৰ পিছত আমি যিখিনি ৰাস্তা আছে সেই ৰাস্তাখিনি আঁকিম ৰাস্তাখিনি অঁকাৰ লগে লগে মেইন কামখিনি হৈ গৈছে আপোনালোকৰ ৰাস্তাখিনি অঁকাৰ লগে লগে কি হ'ব আপোনালোকৰ যিখিনি ষ্ট্ৰাকচাৰ হয় মেইন ফিজিকেল ষ্ট্ৰাকচাৰ সেইবোৰ দেখাবলৈ সহজ হৈ পৰিব তাৰ লগতে আপোনালোকে বাকী যিখিনি ধৰি লওক তাত পুখুৰী এটা আছিলে সেই পুখুৰীটো লগতে আঁকি দেখুৱাই দিব নৈ এখন আছিলে নৈখনো লগতে আঁকি দেখুৱাই ল'ব প্ৰথম কাম এইটো হ'ব ৰাস্তা আঁকিব নৈ আঁকিব পুখুৰী আঁকিব বা কেনেল যদি দেখিছে কেনেল আঁকিব এনেকৈ যিখিনি মেইন ফিজিকেল ষ্ট্ৰাকচাৰ হয় সেইখিনি আঁকি ল'ব ইয়াৰ পাছত আপোনালোকে চাৰিসীমাটো দেখুৱাব এতিয়া আহিলোঁ একেবাৰে ইম্পৰ্টেণ্ট পইণ্টলৈ ইম্পৰ্টেণ্ট পইণ্ট মানে
আমি ঘৰবোৰ দেখুৱাব লাগে এতিয়া ঘৰবোৰটো আঁকি দেখুৱাব নালাগে আপোনালোকে অনলি কি কৰিব লাগে মানুহ থকা পকা ঘৰ মানুহ নথকা পকা ঘৰ মানুহ থকা কেঁচা ঘৰ মানুহ নথকা কেঁচা ঘৰ এইবোৰহে দেখুৱাব লাগে আপোনালোকে ঘৰটো আঁকি আঁকি দেখুৱাব নালাগে এতিয়া ইয়াত মন কৰকচোন এই মেপখনত যে যিটো আমি উত্তৰ পশ্চিম কৰ্ণাৰ পাইছোঁ একেবাৰে চুকটোত আৰম্ভ হৈছে বিল্ডিং নম্বৰ 1 এতিয়া বিল্ডিং নম্বৰ 1টো আমি কেনেকৈ আঁকিছোঁ স্কোৱাৰ দিছোঁ স্কোৱাৰ কিয় দিলোঁ এইটো হৈছে পকা ঘৰ এটা আৰু মানুহ থাকিবলৈ ব্যৱহাৰ কৰে সেইটো কাৰণে ভিতৰত কোনো আঁচনা নাই আকৌ তাত চেঞ্চাছ হাউচ মাত্ৰ এটাই আছিলে সেইটো কাৰণে তলত একো লিখি দিয়া নাই চেঞ্চাছ হাউচ এটাই কাৰণে বিল্ডিং নম্বৰ 2লৈ আহিলোঁ এতিয়া আপোনালোকে লক্ষ্য কৰক বিল্ডিং নম্বৰ 2টোত আকৌ স্কোৱাৰ দিয়া হৈছে আৰু হেতুত শেড কৰা হৈ নাই তাৰ মানে এটো এটা মানুহ থকা পকা ঘৰ আৰু তাৰ তলত একো লিখা নাই কিয় লিখা নাই যে এটো এটা সেন্সাস হাউস আছিল টুৰ পৰা আকৌ হুফালে গুছি গলো টুৰ পৰা হুফালে যাওঁতে 3 পালো 3 পিছত 4 ঠিক আছে 4 ৰ পিছত দেখিলো ঘৰ নাই হিফালে 4 ৰ পৰা আমি লগে লগে আকৌ ইটো সাইডলে গুছি আহিব নোৱাৰো ক্ৰস কৰি গুটে কিটা ঘৰ পাৰ হৈ আহি কি কৰিব লাগিব 4 ৰ পাছত সন্মুখত জিতু ঘৰ পাম হিফালে জিতু ঘৰ থাকিব সন্মুখত হেখিনিৰ পৰা আমি আৰম্ভ কৰিব লাগিব 4 ৰ পিছত 5 টো হেতু কাৰণে তাৰ লগতে লাগি আছে 5 হল 6 7 আকৌ 7 ৰ পিছত 8 টো ইফালে গুছি অহা নাই কোনফালে গল 7 ৰ পিছত তাৰ লগতে লাগি থকা মুখে মুখে ঘৰলৈ আহিলে 7 8 9 10 এনেকৈ গৈ আছে আৰু তাৰ পিছত আপোনালোকে দেখিলে ৰাস্তা এটা পাই গল ৰাস্তাটো যেতিয়া পাই গল কিমান নম্বৰত 10 নম্বৰত 10 নম্বৰ ঘৰটো পোৱাৰ পিছত মানুহজনে ৰাস্তাটো পাৰ হৈ হিফালৰ পৰা আৰম্ভ নাই কৰা ৰাস্তাটো পাৰ হৈ প্ৰথমতে যিটো ঘৰ পালে সেই ঘৰটোতে নাম্বাৰ দিছে তাৰ মানে আমি এই যিটো সিৰিয়েলটো আমি ব্ৰেক নকৰো ৰাস্তা পাৰ হ'ব ৰাস্তা পাৰ হোৱাৰ পিছত আপোনালোকে সেই ঘৰকিটা এৰি বেলেগত নাম্বাৰ নিদিবগে ৰাস্তা পাৰ হ'ব যিটো ঘৰ পাব সেই ঘৰটোৰ পৰা আকৌ সিৰিয়েলি নাম্বাৰ দি যাব এনেকৈ আপোনালোকে গুটেই প্ৰসেসটো কৰিব লাগিব এটা কোনোবাখিনি ক্ষেত্ৰত আপোনালোকৰ হয়তো এনেকৈ এই সিৰিজটো কেতিয়াবা সম্ভৱ নহবও পাৰে কাৰণটো কিয় কিছুমান ঠাইত ধৰিলক আপোনালোকৰ পাহাৰ এৰিয়া হ'ব পাৰে কোনোবা এখিনিত নৈ এখন পাইছে পসিবল নহয় যাবলৈ কোনোবা এখিনিত ডাঙৰ হাবি এখন আহি গল কবাত ডাঙৰ পথাৰ এখন আহি গল এনেকুৱা ধৰণৰ কিছুমান আপোনালোকৰ বাধা থাকিব পাৰে ৰিয়েল লাইফত তেতিয়া আপোনালোকে কি কৰিব লাগিব যে আপোনালোকৰ সেই এৰিয়াটো যেনেকৈ সুবিধা হয় মানে ৰাস্তাই আপোনালোকক যেনি লৈ যায় যেনেকৈ সুবিধা হৈছে আপোনালোকে সেই ঠাইখিনি আপোনালোকে কমপ্লিট কৰি যাব কিন্তু আপোনালোকে কেতিয়াও এটা বিল্ডিং যাতে বাদ পৰি না যায় হেতু লক্ষ্য কৰিবই লাগিব আৰু আপোনালোকৰ ষ্টাৰ্টিং পইণ্টটো নৰ্থ ওয়েষ্ট ডাইৰেকশনত যেহেতু আৰম্ভ কৰিছে ষ্টাৰ্টিং পইণ্টটো আৰু একেবাৰে শেষটো কিন্তু আপোনালোকে সাউথ ইষ্টত শেষ কৰিবই কৰিব হেতু বহুত বেছি ইম্পৰ্টেন্ট কিবা কাৰণত যদি সাউথ ইষ্টৰ ফালে একেবাৰে ঘৰ নাই সেই ফালে একেবাৰে লাষ্টত যত আপোনালোকে শেষ কৰিব পাৰিছে তাতে শেষ কৰিব কিন্তু সাউথৰ ফালে শেষ কৰিবহি আহি ঠিক আছে সাউথৰ ফালে বা সাউথৰ পৰা অলপমান পূবৰ ফালে সাউথ ইষ্টৰ ফালে যিমান পাৰে সিমান যদি আপোনালোকৰ ঘৰ থাকে সিমানতে শেষ কৰি দিব এতিয়া এই কথাখিনিয়ে আশা কৰো আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব আৰু আগন্তুক যি সেন্সাস প্ৰক্ৰিয়া চলিব গুটে মাহ জুৰি আপোনালোকে ভালকৈ কৰিব আৰু আমাৰ দেশৰ কাৰণে আপোনালোকে যিখিনি ডাটা কালেকশন কৰিবলৈ গৈ আছে বহুত বেছি ইম্পৰ্টেন্ট হয় এইখিনি আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যত নিৰ্ণয় কৰিব এতিয়া আৰু এটা কথা এইখিনিতে কৈ থৈ দিও যে এই যিখন মেপ আপোনালোকে বনাব মেপখন বনোৱাৰ পাছত জেৰক্স কপি কৰিব জেৰক্স কৰি আপোনালোকৰ সাইন কৰিব 2-3খন জেৰক্স কৰিব সুপাৰভাইজাৰৰ ওচৰত ৰাখিব আপোনাৰ নিজৰ লগত ৰাখিব আৰু চাৰ্জ অফিচাৰৰ তাত জমা দিব লাগিব আজিলৈ মই এই ভিডিওটো ইমানতে সামৰণি মাৰিছো আশা কৰো আপোনালোকে এই ভিডিওটো চাই যথেষ্ট ভাল পাইছে আৰু যদি আপোনালোকে ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আপোনালোকৰ সেন্সাসৰ ৰিলেটেড কিবা যদি অসুবিধা থাকে কমেন্ট বক্সত জনাব মই ইয়াৰ পৰৱৰ্তী ভিডিওত সেই সমূহ ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এই ভিডিওটো যদি ভাল পাইছে আনকো শেয়াৰ কৰিব ধন্যবাদ